নমস্কাৰ ফ্ৰেণ্ড, নতুন ভিডিঅ' এটালৈ স্বাগতম। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ শুকান মাছৰ চাটনি কেনেকৈ বনাওঁ। আৰু আজি মই শুকান মাছৰ চাটনি আপোনালোকক বনাই দেখাম। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই হ'লে বহুত ভাল পাওঁ শুকান মাছৰ চাটনি। আৰু আপোনালোকে চাব দেই গাইজ, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। লগতে মই পটল ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ, আৰু আলু বিলাহী এখন তৰকাৰী বনালোঁ মছলা দি পেলাই, আৰু ইমান সোৱাদ হৈছে খাবলৈ গাইজ। আৰু মই ভাবি চালোঁ আজি মোৰ মৰমৰ ফ্ৰেণ্ডসকল, আৰু আজি মই আপোনালোকক মই কি আজি বনাই খাওঁ ৰাতি সাঁজটো আপোনালোকক অলপ দেখাই দিওঁ। আৰু ভাবি চালোঁ যে মই শুকান মাছৰ চাটনিখনো আপোনালোকক বনাই দেখাওঁ বুলি। চ' আজি মই ভিডিঅ'টো সেইবাবে কৰিলোঁ আপোনালোকৰ কাৰণে দেই গাইজ। জানেনে, বহুত কষ্ট কৰি মই ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে কৰিছোঁ। ৰ'ব গাইজ, মই যে শুকান মাছৰ চাটনিখন কেনেকৈ বনাওঁ বাৰু আপোনালোককতো কোৱাই নাই। প্ৰথমতে মই ব্যৱহাৰ কৰিছোঁ শুকান মাছ, কাৰণ শুকান মাছটো থাকিবই লাগিব। লগত আছে শুকান জলকীয়া। জ্বলা নহ'লেতো এখন চাটনিয়ে নহ'ব। চ' জলকীয়া, নহৰু, আদা সকলোখিনি মই ব্যৱহাৰ কৰিছোঁ। ৰ'ব, আৰু এটা কথা কোৱা নাই নহয়, মই তাতে ব্যৱহাৰ কৰিছোঁ জাব্ৰাং গুটি। আপোনালোকে ভাবিছে এইটো কি গুটি হয়। চ' ময়ো ফাৰ্ষ্টতে চিনিয়ে পোৱা নাছিলোঁ। ইমানেই জ্বলা লাগে খাবলৈ, চাটনিখন আৰু সোৱাদ হৈ যায়। ৰ'ব গাইজ, মই যে বিলাহীটো পুৰি লওঁ দেই। বিলাহীটো পুৰি ল'লে যে ইমান সোৱাদ হয় খাবলৈ চাটনিখন। আপোনালোকে বাৰু বিলাহীটো পুৰি পেলাই এনেকৈ চাটনি বনাই খায়নে বাৰু? এটা কমেণ্ট কৰি জনাব দেই ফ্ৰেণ্ডছ। মই হ'লে বিলাহীটো এনেকৈ পুৰি লওঁ ফাৰ্ষ্টতে, তাৰপিছতহে মোৰ শুকান মাছৰ চাটনিখন খাবলৈ বহুত সোৱাদ পাওঁ। হে গাইজ, আপোনালোকে বাৰু কমেণ্ট কৰিব দেই শুকান মাছৰ চাটনি খাই কোনে কোনে ভাল পায়।